বন্ধুসকল প্ৰথম ব্লগ এইটো মোৰ অট'খনৰ সৈতে আৰু আজিৰ পৰা এইটো চেনেলত ব্লগ দিয়া আৰম্ভ কৰিম। এতিয়া বৰ্তমান আছোঁ ৰদলা পথাৰৰ মাজত। চাওক ৰদলা পথাৰৰ এটা ভিউ আপোনালোকে অকণমান চাই লওক, কি সুন্দৰ পৰিৱেশ। মই বৰ্তমান আহি আছোঁ গোলাঘাটলৈ আৰু এইমাত্ৰ জাষ্ট ৰদলা পথাৰ পাৰ হৈ আহিছোঁ। এইটো ৰাস্তাবিলাকে দেখিবলৈ পাইছে আৰু মই মানে আহিছোঁ গোলাঘাট আমাৰ দাড়ি চুলি কাটিবলৈ। আমাৰ ঘৰৰ ওচৰতো মানে চেলুন আছে, কিন্তু তাত কাটি মানে ভাল নালাগে। তাত আপোনাৰ গোলাঘাটত 100 টকা দিওঁ দাড়ি চুলি কটাৰ লগতে মানে গা হাত এইবোৰ মালিচ কৰা মানে ফ্ৰী এটকাটো। ত' আজি প্ৰায় 7 বছৰে হ'ল মই ইয়াত কটা। নিউ লুক বন্ধুসকল কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আপোনাৰ দাড়ি চুলি কাটি আজৰি, এতিয়া বাকী আছে ছোৱালী চাবলৈ। তেন্তে পলম কিয়, বলক ছোৱালী চাবলৈ গুচি যাব।